আপোনাৰ ডিব্ৰুগড়, তিনচুকীয়া, গোলাঘাট, জাগিৰোড, তাৰপিছত আপোনাৰ সোণাপুৰ চাইডৰ পৰা যদি কোনোবা আহে, আপোনাৰ যোনটো VIP এয়াৰপৰ্ট তাৰে একদম অলপমান আহিলে আপুনি মানে মিনিমাম আধা কিলোমিটাৰ যদি আহি যায়, মোৰ ফ্ৰণ্টতে ৰাস্তা কাষতে আপুনি শ্বৰুমটো পাব। আৰু কোনোবা যদি গোৱালপাৰা চাইডৰ পৰা আহে, মিৰ্জা ক্ৰছ কৰি RM মটৰ্ছ বুলি ক'লে হ'ল, ড্ৰাইভাৰক ক'লে হ'ল, চিনিয়ে পায় অলৰেডি আমাক, ড্ৰাইভাৰে চিনি পাব। এখন আপোনাৰ 2016 মডেল হয়, ডিজায়াৰ টুৰ হয়। কাৰোবাক যদি এয়াৰপৰ্টত ভাড়া মাৰাকে লাগে, লাম্বা গাড়ী এখন ডিকি বেছি থকা, তাৰ কাৰণে ভাল খবৰ, RM মটৰ্ছৰ ডিজায়াৰ আছে, 16 মডেল, দাম আছে মাত্ৰ 2,50,000 টকা, মাত্ৰ 2,50,000 টকা। ফাইনেন্স হৈ যাব মাত্ৰ 10, 15, 20 হাজাৰ মান টকা দিলে, যদি ভাল প্ৰফাইল আনে আমি ওলাই যাব পাৰিম এখন। এখন আপোনাৰ 2014 মডেল হয়, 13-14 মেবি হয়, আপোনাৰ এখন ডক্টৰ ইউজ কাৰ হয়, আপোনাৰ পিছফালে চেম্বল লগোৱা আছে। ভাল খবৰ কি 5টা এলয় আফটাৰ মাৰ্কেট লগোৱা আছে, 95% টায়াৰ গ্ৰিপ ওপৰৰ হয়, 2013-14 মডেল হয়, পেট্ৰল হয়, ফুল লোডেড গাড়ী, ডিছপ্লে, বেক কেমেৰা ইনক্লুডিং আছে গাড়ীখনৰ ওপৰত। আপোনাৰ দাম আছে মাত্ৰ 285 অনলি। হয়, নালাগে, কিয় লাগিব টেষ্ট ড্ৰাইভৰ কাৰণে এক্সট্ৰা পইচা নালাগে। হয় দাদা, হয়। ইয়ন আমাৰ তাত এখন নহয়, ইয়ন আছে আমাৰ তাতে 17খন। ইয়ন আমাৰ তাতে 1000cc ইয়ন আছে, 800cc ইয়ন আছে, আপোনাৰ ইয়ন বহুতখিনি ইয়ন আমাৰ তাতে। নমস্কাৰ, মই তপন মহন্ত, উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো RM মটৰ্ছত আৰু দাদা মোৰ লগত আছে। দাদা, আপোনালোকৰ ইয়াতে যদি কাষ্টমাৰে গাড়ী লয় কি কি সুবিধা পাব? আমাৰ ইয়াতে আপোনাৰ ফাইনেন্সৰ সুবিধা পাব, প্লাছ আপোনাৰ আমাৰ যিটোকে মানে যাৰখিনি ওচৰতে হয়, VIP এয়াৰপৰ্টৰ ওচৰতে, দূৰৰ পৰা কাষ্টমাৰ আহিলেও আমাৰ তাতে পটককে ভিজিট কৰিব পাৰি। আচ্ছা, ফাইনেন্সটো চব ডিলাৰটো বহুত আছে, আপোনাৰ তাত এনেকুৱা কি থাকো? ফাইনেন্স কেনেকুৱা, অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব? ফাইনেন্স আপোনাৰ অল ইণ্ডিয়া বুলি ক'লেও ভুল নহয়, আপোনালোকে কাৰোবাক সুধিলেও গম পাব, RM মটৰ্ছৰ ফাইনেন্সত নম্বৰ 1 হৈ আছে। আপোনাৰ শুনিলে আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ম বুলি, তেতিয়াহ'লে দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। মই দাদাৰ ফোন নম্বৰটো দি দিম নে কি কৰে? দাদা, মই আপোনাক আৰু এটা সুধো, মানে কি আপোনালোকৰ এটা এক্সচেঞ্জ হ'ব নেকি? যদি এক্সচেঞ্জ হ'ব, চেল হ'ব, পাৰ্চেজ হ'ব, কোনোবা যদি গাড়ীখন বিক্ৰীও কৰে, আমি তেওঁৰ ঘৰলৈকে গৈ কাৰণে গাড়ীখন ধুনীয়াকে ভেলুৱেশ্যন কৰি কাৰণে কিনি লৈ আহিম। আমাৰ তাতে এনেকুৱা নহয় কি গাড়ীখন কিনিবই লাগিব, আমি মানুহৰ পৰা কিনিম গাড়ীখন। আচ্ছা, আৰু আপোনাক কথা সুধো, এইটো মোৰ ডিমাণ্ড নহয়, এইটো পাব্লিকৰ ডিমাণ্ড। মানে পাব্লিকে বহুত মানুহে কয় মানে কি ছেকেণ্ড হেণ্ড গাড়ী বুলি ক'লে মিটাৰ টেম্পাৰিং বা এক্সিডেণ্ট গাড়ী, এনেকুৱা কিবা আপোনালোকৰ তাত তেনেকুৱা কিবা আছে নেকি? আমাৰ আপোনাৰ মিটাৰ টেম্পাৰিং নহয়, আমাৰ কিয় কি আমাৰ মানে পাব্লিকে গম পায়, আমাৰ বিমল অটো এজেঞ্চিৰ মেক্সিমাম গাড়ী হয়। আমাৰ বিমল আদাবাৰী বিমল অটো এজেঞ্চিৰ মেক্সিমাম আমাৰ যিমান গাড়ী দেখিব চব বিমল অটো এজেঞ্চিৰ গাড়ী হয়, তাতে কোনো মিটাৰ টেম্পাৰিং নহয়। আৰু যিমান চলা আছে 1 লাখ চলালে 1 লাখে পাব, আৰু 1.5 লাখ চলা গাড়ী 1.5 লাখে পাব, 50,000 চলা গাড়ী 50,000 পাব আপোনালোকে। শুনিলে আপোনালোকে, তেতিয়াহ'লে বলক এতিয়া আৰম্ভ কৰো। দাদা প্ৰথমতে ক'ৰ পৰা আৰম্ভ কৰিব? আমি প্ৰথমৰ পৰা আপোনাৰ ল' ৰেঞ্জৰ পৰা গাড়ী ষ্টাৰ্ট কৰিম। উইথ সন্মান আছে, এখন 2013 মডেল হয়। ভাল খবৰ কি লখিমপুৰৰ যদি কোনোবা আছে গুৱাহাটীত, তাৰ কাৰণে ভাল খবৰ, লখিমপুৰ নম্বৰৰ গাড়ী আছে, 13 মডেল হয়, দাম আছে মাত্ৰ 173,000 মাত্ৰ। এইটো মিনিমাম 23,000 মান টকা যদি লৈ আহে লগত ফাইনেন্স কৰি দিব পাৰিম। এল্ট' এখন আপোনাৰ 2000 এখন আপোনাৰ হৈ গৈছে অলৰেডি, হৈ গৈছে এখন হৈ গৈছে। ভাৰনাও হৈ গৈছে দাদা, হৈ গৈছে। ডিজায়াৰ এখন আপোনাৰ কোনোবাক যদি একদম ধুনীয়া চিলভাৰ কালাৰৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টৰ গাড়ী লাগে, আমাৰ তাতে ডিজায়াৰ এখন আছে, 95% টায়াৰ গ্ৰিপ, দামো একদম কম, 3,80,000 টকা। আপোনাৰ গুৱাহাটী ৰেজিষ্টাৰ্ড গাড়ী হয় এখন, আৰু ৰিফাইনেন্স হৈ যাব, মিনিমাম কিবা দিলে আমি ওলাই দিম দাদা, যদি ভাল প্ৰফাইল আনে। ইয়ন, চেম ইয়ন, দাম আছে মাত্ৰ 2014 মডেল, 180 দাম আছে। আপুনি 20,000 বা 25,000 মান টকা লৈ আহক, ধুনীয়া এটা প্ৰফাইল লওক, আমি ওলাই দিব পাৰিম। নিছান এখন হণ্ডা চিটি ML হয়, এখন আপোনাৰ কথা বতৰা চলি আছে, তাৰ এতিয়ালৈকে ফাইনেল হোৱা নাই। এখন কেছত ল'ব লাগিব, এখন কোনো ফাইনেন্স নহয়, দামো কম, একদম ছোটা ৰেট 2,45,000 টকা। আপোনালোকে যদি ভাবি আছে 2,45,000 টকাত এখন হণ্ডা চিটি হয়, এটা সময়ত ৰজা আছিলে এখন গাড়ী।
চাব পাৰে দাদাৰ তাত এখন গাড়ী নহয় মই বাৰে বাৰে কৈছো ইয়াতো ষ্টক আছে আৰু এটা জায়গাত ষ্টক আছে নেকি হয় দাদা হয় নেক্সট টাইম আমি এখন আছে Celerio কেতিয়া এখন ZDI প্লাছ 16 মডেল হয় এখন ভাল খবৰ কি কোনো মানুহ নামত না এইটো বিমল অটো এজেন্সি ডেমো কাৰ হয় যোনে ল'ব তাৰ কাৰণে কপাল ভাল এখন চলা আছে এক্সাক্টলি ক'ব নোৱাৰিম 30,000 35,000 মান চলা আছে ZDI প্লাছ হয় ডিজেল হয় এখন আপোনাৰ দাম আছে 3,45,000 টকা আছে আৰু অন টেবল চাই দিম ৰিফাইনেন্স কোনোবা 45 মান টকা লৈ আহক আমি ওলাই দিম নেক্সট এখন আছে আনটো এইটো হৈ গৈছে দাদা হৈ গৈছে নেক্সট এখন ৰিচখন 2013 মডেল এখনো আপোনাৰ বিমল অটো এজেন্সিৰ আছিলে গাড়ীখন হোৱাইট কালাৰ হয় এডিশ্যন আপোনাৰ গাড়ীখন 2013 মডেল হয় ৰিফাইনেন্স এভেইলেবল দামো কম 2,15,000 টকা মাত্ৰ 100% হৈ যাব ফাইনেন্স হৈ যাব ইয়াত ভিতৰটো এবাৰ দেখাই দিছো মই বাৰে বাৰে হয় দাদা হয় নেক্সট এখন আছে আপোনাৰ হেৰি নেকি এখন কি আছে ডাষ্টান গো কোনোবাক যদি একদম গুৱাহাটী চিটিত চলোৱা জামত বাছাৰ কাৰণে গাড়ী লাগে তাৰ কাৰণে ভাল খবৰ ডাষ্টান গো ৰেডি গো ল'ব পাৰে এখন দামো কম আছে মাত্ৰ 2,15,000 টকা 17 মডেল ছোটা ৰেড একদম ফাইনেন্স কি এখন ফাইনেন্স হ'ব নে ৰিফাইনেন্স হৈ যাব কোনোবা 15,000 বা 20,000 মান টকা লৈ আহক ভাল এজন প্ৰফাইল লৈ কেনে আমি ওলাই দিম ৰেডি গো নে কি কয় হয় এ চাই লওক গাড়ীখন পিছত পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো চব কিনি পাব নেক্সট এখন আছে আপোনাৰ টাটা এল্ট্ৰছ এখন হৈ গৈছে অলৰেডি হৈ গৈছে এখন Honda Accent খন হণ্ডা এক্সেন নহয় এখন আপোনাৰ হণ্ডা গ্ৰেণ্ড আইটেন হয় Grand Accent হয় কিমান দাম 18 মডেল ছোটা ৰেট 4 লাখ টকা তাতে অন টেবল চাই দিম নেক্সট আমি চাম আৰু এখন আছে আপোনাৰ এবাৰ কি চাম ডিজাৰ এবাৰ ডিজাৰ চাম 19ৰ ডিজাৰ ফাৰ্ষ্ট ওনাৰ হয় হয় ডিজেলত আছে হয় 4,55,000 টকা অন টেবল চাই দিম ৰিফাইনেন্স এভেইলেবল কোনোবাই মাত্ৰ 55,000 টকাটো যদি আছে ঘৰত লৈ আহক আমি ওলাই দি আছো 2019 চনত দিলে আপোনালোকে 55,000 টকাত যদি আপোনালোকে একচুয়ালি 55,000 টকা গাড়ীখনৰ প্ৰাইস হয় দাদা হয় দাদা নেক্সট আমি চাম এখন কি চাম দাদা এখনে চাও এখন i20 হয় এখন আপোনাৰ লখিমপুৰৰ ডিএসপি গাড়ী হয় গমে পাব যদি চাই আছে এখন লখিমপুৰ ষ্টাৰ হয় i20 এক্টিভ কোনোবা যদি এসইউভি লাগে i20 এখন এক্সইউভিটো আহি যায় হেচবেকতো আহি যায় দামো কম একদম ছোটা ৰেট 5,23,000 টকা কোনোবা যদি 70,000 মান টকা যদি পকেটত লৈ আহে আমি ওলাই দিব পাৰিম এখন আপোনালোকে যদি 70,000 টকা ডাউন পেমেন্ট দিয়ে ৰিচ চাক একদম মানে ছোটা ৰেট ঈদৰ কাৰণে হয় যেনেকৈ ৰমজান মাহ তো ঈদ আহি আছে ৰিচ হয় 12 মডেল 1,80,000 টকা ৰিফাইনেন্স হৈ যাব 2 বছৰৰ কাৰণে 1,80,000 হয় হয় দাদা এখন পেট্ৰল নট ফৰ ডিজেল Honda City FX হয় 1.6 পেট্ৰল ডায়মণ্ড কাৰ্ড ভেন্টিলেটৰ সিট পেনাৰমিক নাই নৰ্মেল সানৰুফ আছে আমি আপোনাক একদম কম ছোটা ৰেটত দি আছো অনলাইন চাব আপুনি 19 লাখ দাম পৰে আমি 50% নহয় 40% পইচা দি আছো মাত্ৰ 7,30,000 টকা কোনোবা 30,000 মান টকা লৈ আহক আমি ধুনীয়াকৈ এটা Honda City ওলাই দিম অকল 30,000 টকা 30,000 টকা লৈ আহক মাত্ৰ 30,000 টকা ডাউন পেমেন্ট দিলে আপোনালোকে এখন ৰ'ব কোৱা লাগিব ৰবা ইনচুৰেঞ্চটো দিয়া নাই ইনচুৰেঞ্চটো দিলে মই দি আছো দিয়া হ'ব নেক্সট টাইম আমি এখন কি চাম আমি এখন ইয়নটো ক'লো মই 17খন মান আছে আমাৰ সেইটো চমতো বহুত ইয়ন আছে একদম কম দাম 1,80,000 1,90,000 এখন চাও আপোনাৰ i20 SX 1.2 মেবি 1.6 এনেকুৱা হ'ব লাগে ডায়মণ্ড কাৰ্ড পুশ বটন 6টা এয়াৰ বেগ পেট্ৰল এটা V8 ইঞ্জিন হয় আপোনাৰ 85% কে টায়াৰ গ্ৰিপ আছে আৰু ভাল খবৰ কি আপোনাৰ পিছফালে আপোনাৰ এসি আছে এইটো এসি ভেন্ট দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব 50,000 লৈ আহক কিন্তু ভাল প্ৰফাইল লাগিব দামো কম ছোটা ৰেট 6,50,000 সুইফট ডিজাৰ এখন নহয় সুইফট ডিজাৰ আমাৰ তাৰে কমচে কম 9খন মান আছে ইয়াতে দেখা দেখিত আপোনাৰ 4খন মান আছে তেজপুৰ নম্বৰ কোনোবা যদি শোণিতপুৰ তেজপুৰ থাকে তাৰ কাৰণে ভাল খবৰ পেট্ৰল ডিজাৰ 19ৰ গাড়ী হয় 5,30,000 টকা কোনোবা যদি 30,000 মান টকা লগত লৈ আহে ওলাই দিব কিন্তু ভাল প্ৰফাইল লাগিব বেংকিং ভাল লাগিব চিভিল ভাল লাগিব হেল্ল চোৱা না ভাই মানে ৰাতিপুৱাৰ পৰা ফাইলটো মানে বহুত কাম থাকে ন ফাইলটো প্ৰচেছ কৰিব লাগে কি চাম ঠিক আছে ফাইলটো বহুত কাম থাকে টিয়াগো হয় 19 মডেল আপোনাৰ দাম আছে 4 লাখ টকা কোনোবা যদি ভাল এজন বায়াৰ পাও আমি দামটো আৰু অলপ কমাই দিম
100% হৈ যাব এইটো 60-70 মান লৈ আহক আৰু যদি তাৰো যদি অলপ কম আছে যদি পইচা ইনভেষ্ট কৰিব খোজা নাই 40-50 লৈ আহক নেক্সট টাইম আমি এখন সুইফ্টৰ বহুত ডিমান্ড আছে হৈ গৈছে এখন হৈ গৈছে টুৰা হৈ গৈছে টুৰাৰ নম্বৰ আৰু টুৰাৰ মানুহ লৈছে নেক্সট এখন Honda এক্সেন এখন নহয় দুখন আছে 18ৰ এখন 20ৰ এখন লখিমপুৰৰ হয় এখন আপোনাৰ বাক্সা হয় বাক্সাৰ মানুহৰ কাৰণে ভাল খবৰ লখিমপুৰৰ মানুহৰ কাৰণে ভাল খবৰ দুখনে টপ মডেল হয় দুখনতে এয়াৰবেগ পাব সবখিনি পাব পেট্ৰল ইঞ্জিন হয় 1.2 দুখনে হয় এটা আছে 4.5 লাখ টকা এটা আছে 5.5 লাখ টকা ফাইনেন্স হৈ যাব মিনিমাম 50-60-70 আনলে ভাল হয় আৰু কমফৰ্টেবল হ'ম তাতে নেক্সট টাইম আমি এখন হৈ গৈছে না এখনো হৈ গৈছে চেলেৰো হৈ গৈছে এখনো হৈ গৈছে এখন টয়টা এখন আছে ইটিঅছ হয় 1.6 মানে এক নম্বৰত কমসে কম 75 মই উঠাইছো নিজে এখন আপোনাৰ এয়াৰবেগৰ পৰা আপোনাৰ ইঞ্জিন একদম বহুত হেভি ইঞ্জিন পাব এইটোত আৰু পেট্ৰল হয় ভাল খবৰ কি পেট্ৰল কোনোবা কয় টয়টা এইটো পেট্ৰল মাইলেজ নাই মাইলেজখিনি বহুত ভালে এনে নক'ব হাৱাতে চলাই কাৰণে বস্তুখিনি ক'লে বেছি ভাল হয় আপোনাৰ ধুনীয়া গাড়ী হয় টয়টা কোম্পানী বিল কোৱালিটি ভাল দামো কম আছে 2,40,000 টকা কোনোবা 40,000-50,000 টকা লৈ আহক ধুনীয়াকে আমি ওলাই দিম গাড়ীখন গেট 19ৰ গাড়ী হয় পেট্ৰল হয় 38,000 চলা আছে বহুত ধুনীয়া সুন্দৰ গাড়ী হয় আৰু পেট্ৰল গাড়ী হয় 1.2 হয় 5,50,000 দাম আছে 50,000 লৈ আহক 5 লাখ ফাইনেন্স কৰি দিম 6 বছৰৰ কাৰণে কওক আপুনি ব্যৱসায়ৰ লগত কিমান বছৰ জড়িত এইটো ব্যৱসায় মিনিমাম 7 ইয়াৰ্ছ হৈ গ'ল মানে ভাল লাগিছে কিন্তু বহুত কঠিন হয় ইচ্ছা আছে এতকে ডাঙৰ কৰিবৰ কাৰণে আৰু এনেকুৱা ইচ্ছা আছে কি জাগাই জাগাই এটা শ্বৰুম হওক আৰু আৰু কৰি এৰিম এইটো নেক্সট চাম দাদা আৰু এখন আছে i20 চেম লখিমপুৰ নম্বৰ লখিমপুৰৰ মানুহৰ কাৰণে ভাল খবৰ i20 SX 1.6 আহে এখন LED আহে DRL আহে এয়াৰবেগ আহিব সবখিনি আহে গমে পায় আমৰেছ ধুনীয়াকে আমৰেছ এটা আহে বেক ৱাইপাৰ আহে দামো কম 6,30,000 টকা ধুনীয়াকে আহক 30-40-50 লৈ আহক লৈ যাওক দাদা আপোনাৰ কথা এটা সুধো হয় আপুনি যেতিয়া প্ৰথম এই বিজনেছটো ষ্টাৰ্ট কৰিছিল তেতিয়া মানে কি মানে কিমান গাড়ী আছিল তেতিয়াতো আপোনাৰ গাড়ী মইতো মাত্ৰ 3খন মান গাড়ী পৰা ষ্টাৰ্ট কৰিছিলো তো আজি মানে ভগৱানে আছে আৰু কিছুমান ভাল মানুহ আছে লগত এইকাৰণে পাৰিছো আৰু কৰিবৰ কাৰণে চাই লওক আপোনালোকক দাদাৰ ষ্টক দেখাই দিছো মানে আপোনাৰ হেৰি ক'ব নালাগে আপোনাৰ অহংকাৰ ক'ব নালাগে মানে অলপ কষ্ট কৰক আপোনাৰো হৈ যাব আপোনালোকে নাভাবিব যে দাদাটোৰ গাড়ী শেষ হৈ গৈছে মই বাৰে বাৰে কৈছো আপোনালোকে আহি ভাগৰি দিনটো শেষ হৈ যাব তথাপিতো দাদাটোৰ গাড়ী শেষ নহব নে কি কথা হয় দাদা হয় দাদা আপোনাৰ তাত আমি চাম এতিয়া কি চাম এতিয়া আপোনাৰ তাত এইখন ডিজাৰখন চাম ডিজাৰ চেম 19 মডেল 5,30,000 30-40-50 লৈ আহক ভাল প্ৰফাইল লৈ আহক ওলাই দিম দাদা হয় এতিয়া চাম আমি নেক্সট কি চাম দাদা i20 চাওক 15 মডেল চেম এখন এক্টিভ হয় আপোনাৰ দামো কম 3,60,000 টকা আছে 60,000 লৈ আহক লৈ যাওক ঈদৰ কথা দুটা এয়াৰবেগ পাব আৰু ধুনীয়া পেট্ৰল ইঞ্জিন এটা পাব এখন আপোনাৰ অলৰেডি বুকিং হৈছে মানে 2বাৰ মান বুকিং হ'ল মানে কি হৈছে গাড়ীখনৰ মানে গাড়ীখন ভিতৰত থকাৰ কাৰণে মানুহবিলাক কিছুমান পচন্দ নকৰে আমি মানুহ আৰু একবাৰ কওঁ মোৰ নিজৰ ৱৰ্কশ্বপ আছে আপোনালোক গাড়ীবিলাক জাষ্ট বুকিং হোৱাৰ পিছত আমি ধুনীয়াকে ওলাই কাৰণে একদম টিপ টপ কৰি গাড়ীখন আমি দিব চেষ্টা কৰিম আৰু আমাৰ জিন্দগীবোৰৰ কাৰণে এইটোৱে বিজনেছ আমি বদনাম কেতিয়াও হ'ব নোখোজো তাৰ কাৰণে আমি কাষ্টমাৰক সদায় চেটিছফাই কৰিয়ে পঠাওঁ কিবা দুটা এটা কাম থাকি যাব পাৰে আপোনালোকে আহিলে আমি কৰি দিব পাৰিম